গাইজ ৰাতিপুৱাই পেট পূজা কৰি লৈছোঁ, যিহেতু পেট পূজাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু দেৰি নকৰি মই মোৰ কাম আৰম্ভ কৰিছোঁ। এইযোৰ কাপোৰ দেখিছেনে, আজি উলিয়াই লৈছোঁ চিলাই মেলি আপোনালোকৰ আগত পিন্ধি দেখাম বুলি। আৰু আগৰ দৰে দেখিছেনে মোৰ বিচনাত কাপোৰে ভৰ্তি হৈ আছে। আৰু দেৰি নকৰি ময়ো কাম আৰম্ভ কৰিলোঁ। এয়া চিলাই প্ৰায়খিনি শেষ হৈ গ'ল। আৰু ঘৰত দিনটো সোমাই থকাৰ বাবে বহুত বেছি আমনি লাগিল, সেয়েহে অলপ বাহিৰলৈ বুলি ওলাই আহিছোঁ। বাহিৰলৈ মানে কি আৰু পদূলি মুখত ওলাইছোঁ। এইফালে আছে ভণ্টি, বৌ আৰু বা আছে। আমি গোটেইকেইজনী আহিছোঁ মানে অলপ ফ্ৰেছ হাৱা খাবলৈ বুলি। আৰু এয়া দেখিছে নহয়, পৰিৱেশটো বহুত বেছি ভাল লগা হয়। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, যিহেতু খেতিবোৰ ৰুই শেষ হৈ গ'ল। আৰু দেখিছে নহয় আমাৰ ইয়াৰ গাঁৱৰ ৰাস্তাবোৰ অলপ অলপ বোকাটো আছে এতিয়াও, তথাপিও ভাল লাগে এনেকৈয়ে। আৰু এইফালে আহি গ'ল মোৰ ফাইনেল লুক। মই চিলোৱা কাপোৰযোৰ একেবাৰে চিম্পুল হয়, চিম্পুলকৈ বহুত ভাল লাগে মোৰ কাপোৰবোৰ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আজিলৈ আহিলোঁ দেই গাইজ।